নমস্কাৰ, অসমীয়া আহাৰ সোৱাদৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভাজিখন বনাবৰ কাৰণে মই বন্ধাকবিখিনি একেবাৰে মিহিকৈ কাটি লৈছোঁ। যিমানে মিহি হ'ব ভাজিখন খাবলৈ সিমানে ধুনীয়া হ'ব। আৰু পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ আৰু জলকীয়া দুটা লৈছোঁ। জ্বলাটো আপুনি আপোনাৰ সোৱাদমতে দিব। এতিয়া কেৰাহী এখন জুইত গৰম হ'ব দিছোঁ আৰু তাত মই তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই সৰিয়হ এচামুচৰ অলপ কম হ'ব দিছোঁ আৰু ঢাকনখন লগাই দিছোঁ কাৰণ তেলত দিয়াৰ লগে লগে সৰিয়হখিনি ফুটি যায়। এতিয়া ঢাকনখন গুচাই ছাইডত লাগি থকা সৰিয়হখিনি তেলত এনেদৰে মই দি দিছোঁ। সৰিয়হখিনি ফুটাৰ পিছত মই এতিয়া বন্ধাকবিখিনি ইয়াতে দি দিছোঁ। এই ভাজিখন একেবাৰে কম জুইত ভাজিব লাগে। নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু এইখিনি ভালদৰে এনেকৈ মিহলি কৰি মই ঢাকোন মাৰি কম জুইত সিজিব দিম। এই হালধি নিদিয়া বন্ধাকবি ভাজিখন দাইল ভাতৰ লগত খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে যদি এনেকৈ কেতিয়াও বনাই খোৱা নাই, এবাৰ খাই চাবচোন, বহুতেই ভাল লাগে খাই। আৰু বিশেষ একো বস্তুও নালাগে, মাত্ৰ 3বিধ বস্তুৰে এই ভাজিখন বনাব পাৰি। ভাজিখন প্ৰায় হৈ গৈছে, এতিয়া মই ভাজিখন নমাই থৈ দিম। এয়া ৰেডি হৈ গ'ল বন্ধাকবি ভাজি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।